Hello everyone, welcome back to my YouTube channel. অন্ধকাৰত মই অলপ দেৰিলৈকে শুওঁ আৰু মায়ে উঠাই থকাটোৱে জুৰিছে। কুকুৰাজনীও আহি মোক উঠাই আছেহি। মোৰ আকৌ এটা চৰিত্ৰ আছে, কিবা কিবি খাই মই বাচনবোৰ গোটাই নথওঁ, লগতে ধুই পখালি আজৰি কৰি দিওঁ। আৰু সেয়ে মই বাচনকেইটাও ধুই ল'লোঁ। কাম-বনকেইটা কৰি আজৰিও হৈ এফালে যাম বুলি ধুনীয়াকৈ ওলাই মালৈ বুলি ৰৈ আছোঁ। আৰু ক'ত যাম আপোনালোকে চাগে অলপ গম পাইছে। আজি 19 তাৰিখ, জনসাধাৰণে ভোট দিবলৈ সাজু হৈ আছে আৰু ময়ো এইবাৰ প্ৰথম ভোটদান কৰিম। সঁচাকৈ মনটো বহুত ভাল লাগিছে। মই যে এজন প্ৰতিনিধিক ভোট দি জয়যুক্ত কৰিম, সঁচাকৈ ভাবিলেই যেন কিবা লাগে। আৰু আপোনালোকেও ভোট দিব নহয় জানো? আপোনালোকে যাকে ভোট নিদিয়ক কিয় নিজৰ বিবেকেৰে ভাবি ল'ব, যাৰ তাৰ কথা শুনি যিকোনো প্ৰাৰ্থীক ভোট নিদিব। আৰু যাতে এটা কথা লক্ষ্য কৰিব, যিজন প্ৰাৰ্থীকে ভোট নিদিয়ক কিয় তেওঁ যাতে দেশখনৰ কাৰণে উন্নতি কৰিব পাৰে নে নোৱাৰে সেইটো এবাৰ মনত ৰাখি ল'ব। মা আহি মানে মই স্কুটিখন উলিয়াই ল'লোঁ আৰু মা আহি গ'ল। যাবলৈ ৰেডি। ফাইনেলি মা আৰু মই আহি পাই গ'লোঁ। আহি পাই দেখিছোঁ যে পুৰা শাৰী পাতি ৰৈ আছে মানুহৰ ভিৰ দেখি মোৰ মুখৰ অৱস্থাটো চাওকচোন। ইফালে আকৌ মানুহবোৰ সিফালে সিফালে ৰৈ মেলি কিবা কিবি কথাবোৰ পাতি আছে। আৰু এইফালে যে দেখিছে এই গছজোপা ইমান ভাল লাগে নহয়, জেগাকণ ইমান পৰিষ্কাৰ কৰি ৰাখে তিনিআলিৰ মানুহবোৰে। সঁচাকৈ মোৰ স্কুটিখনকো এইডোখৰতে থাকিল। মই অৱশেষত ভোট দি ঘৰলৈ যাওঁ বুলি আহিলোঁ। ঘৰত আহি এজনী ভণ্টি আৰু মই দুয়োজনী কথা পাতি আছিলোঁ। কোনজন জিকিলে, কি হ'ব, কি কথা সেয়ে পাতি আছিল। তাৰপিছত আকৌ ওচৰৰ খুৰী এজনীৰ ছোৱালী এজনী আমাৰ ঘৰলৈ আহিল। মই বোলো অকণমান লওঁ, আমাৰ ঘৰত যিহেতু কেঁচুৱা নাই সেয়েহে তাইৰ লগতে অলপ ধেমালি কৰিলোঁ। ইমান ভাল নহয়, তাই যে অকণো কান্দি দিয়া নাই। কিছুমান কেঁচুৱাই হয়তো কোচত ল'লে পটককৈ কান্দি দিয়ে, কিন্তু তাই নাকান্দে। ইমান ধুনীয়াকৈ মোৰ লগত খেলি আছে চাওকচোন। তাইক আকৌ মৰমতে চুমু এটাও খাই দিলোঁ। আৰু চাওকচোন তাই মোবাইলটো ফোনটোলৈ চাই আছে, তাই কিনো কৰিছে সেই বুলি ভাবিছে। এইবাৰ বেছি তাইক হাঁহি দিবলৈ ক'লে কেনেকৈ হাঁহি দিব চাবচোন দেই, ইমান ধুনীয়াকৈ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাম। আজিলৈ বাই বাই।